আমি পৃথিৱীবাসী, জীৱন জৈৱৰ ধাৰক আৰু বাহক, আৰু আমাৰ উৎস ভূমি, মাটি, ছয়েল। কাশ্যপীৰ এই উৰ্বৰ দলিচাতে পৃথিৱীৰ প্ৰত্যেকটো জীৱ ইয়াৰ গৃহস্থ। বছৰ বছৰ ধৰি পৃথিৱীৰ এই ভূমিয়ে জৈৱ বৈচিত্ৰতা বৰ্তাই ৰাখি আমাক জন্ম, খাদ্য আৰু থাকিবলৈ ঠাই প্ৰদান কৰি আহিছে। ইয়াৰ উৰ্বৰতাই জীৱৰ অস্তিত্ব, ইয়াৰ কুঞ্চলতাই আমাৰ কাৰণে আশীৰ্বাদ। কিন্তু যোৱা কেইবা দশকৰ পৰা আমাৰ মাটিৰ এই সতেজতা, উৰ্বৰতা লাহে লাহে কমি আহিব ধৰিছে। মাটিৰ গুণাগুণৰ ওপৰত নিৰ্ভৰ কৰা জীৱৰ খাদ্য সম্ভাৰ আৰু জৈৱ বৈচিত্ৰতাত ইয়াৰ লক্ষণ এতিয়া স্পষ্ট। গোটেই পৃথিৱীৰ 52% কৃষিপ্ৰধান ভূমিয়ে এতিয়া নিজৰ সতেজতা হেৰুৱাই পেলাইছে। লগতে গোটেই পৃথিৱীৰ 75% ভূমি এতিয়া দুৰ্বল হৈ পৰিছে। আমাৰ অসমৰো প্ৰায় 33% কৃষিপ্ৰধান ভূমি এতিয়া দুৰ্বল। আৰু ইয়াৰ প্ৰধান কাৰণ হৈছে ভূমিৰ প্ৰতি আমাৰ অমনোযোগিতা আৰু অকমন্যতা। পৃথিৱীৰ এটা উন্নত প্ৰজাতি হিচাপে আমি মানুহে ইয়াত বছৰ বছৰ ধৰি উৎপাদন কৰি আহিছোঁ। আমি মাটিৰ অত্যন্ত ব্যৱহাৰৰ লগত পৰিচিত। অধিক উৎপাদন আৰু অধিক মুনাফা লাভৰ আশাত আমি মাটিৰ উৰ্বৰতা, সতেজতা আৰু মাটিৰ সংৰক্ষণৰ প্ৰতি সদায়ে আওকাণ কৰি আহিছোঁ। কিন্তু এতিয়া সময় আহি পৰিছে আমি আমাৰ ভূমিৰ, আমাৰ মাটিৰ স্বাস্থ্যৰ প্ৰতি সজাগ হোৱাটো। এই পৰ্যায়ত সদগুৰু জগদীশ বাসুদেৱৰ দ্বাৰা প্ৰচাৰিত ছেভ ছয়েল মুভমেণ্ট এক গুৰুত্বপূৰ্ণ পদক্ষেপ। বৰহোলা কলেজৰ ফালৰ পৰাও ভূমি সংৰক্ষণৰ প্ৰতি জনগণক আহ্বান কৰি ভূমিৰ সতেজ সুবাস বৰ্তাই ৰাখিবলৈ আমাৰ অনুৰোধ আৰু দায়িত্ব। My body, your body, everybody is just soil body.